Hello everyone and welcome to my channel. So today once again we are going to discuss a poem class 11 a photograph by Shirley Tolson. So আজি আকৌ এটা poem discuss কৰিবলৈ লৈছোঁ. Poemটোৰ নাম হৈছে A Photograph poet Shirley Tolson. So আহক আমি এটা start কৰোঁ. The cardboard shows me how it was when the two girl cousins went paddling, each one holding one of my mother's hands, and she, the big girl, some 12 or so, all three stood still to smile through their hair. At the uncle with the camera, a sweet face, my mother's, that was before I was born, and the sea which appears to have changed less, washed their terribly transient feet. ইয়াত ফাৰ্ষ্ট লাইনটোতে কি কৈছে এখন কাৰ্ডবোৰ্ডৰ কথা কৈছে যে দ্য কাৰ্ডবোৰ্ড শ্ব'জ মি হাউ ইট ৱাজ যে কাৰ্ডবোৰ্ডখনে দেখুৱাই দিছে কেনেকুৱা আছিল কি কেনেকুৱা আছিল যে কাৰ্ডবোৰ্ডখনত ইয়াত কিহৰ কথা কৈছে যে কাৰ্ডবোৰ্ডখন হৈছে এখন ফটোগ্ৰাফৰ কথা কাৰ্ডবোৰ্ড মানে ইয়াত কৈছে যে তাত এখন কাৰ্ডবোৰ্ডত ফটো এখন ফ্ৰেম কৰি থোৱা আছে ফিক্স কৰি থোৱা আছে আৰু সেইখনত কি কৈছে পয়েটে যেটা চাইছে তাত যি দেখিছে সেইখিনি আমাক ইয়াত ফাৰ্ষ্ট ষ্টাৰ্টিঙতে পয়েমটোৰ এক্সপ্লেইন কৰিছে সো ফাৰ্ষ্ট পাৰ্টত আমি কি পাইছো পয়েটে কৈছে যে কাৰ্ডবোৰ্ডখনে মোক দেখুৱাই দিছে যে তাত তিনিগৰাকী সৰু সৰু ছোৱালী তাত ৰৈ আছে বুলি কৈছে কোন দেখিছে যে পয়েটৰ মাকৰ ফটো দেখিছে তেওঁ 12 বছৰ আছে বুলি কৈছে 12 বছৰ মান তেওঁৰ মাকৰ হ'ব সেই ফটোখনত আৰু মাকৰ লগত কাক দেখিছে বুলি কৈছে যে মাকৰ কাজিন দুগৰাকীক দেখিছে আৰু মাকক বিগ গাৰ্ল বুলি কৈছে যে মোৰ মা তেওঁলোকতকৈ সাগে বয়সত ডাঙৰ আছিল আৰু হেতু কাৰণে কি কৰিছে তেওঁ বিগ গাৰ্ল বুলি ইয়াত পয়েটে বুজাইছে আৰু পয়েটে কৈছে যে ফটোখনত কি দেখিছো দুইজনী কাজিন সিস্টাৰে দুইজনী কাজিনে কি কৰিছে মোৰ মাৰ হাত দুখন ধৰি আছে আৰু তেওঁলোকে গুটেই গিজনীয়ে কি কৰি আছে পেডল কৰি আছে তাত পেডলিং কৰি আছে ভৰিয়ে কবাত ধৰিলা পেডল কৰানছা কৰি আছে All three stood still to smile through their hair. আৰু তিনিওগৰাকী কি কৰিছে তিনিওগৰাকী মানে হৈছে মাক আৰু মাকৰ কাজিন দুগৰাকী সো তিনিওগৰাকী কি কৰিছে তাত ৰৈছে ৰৈ তেওঁলোকে কি কৰিছে যে বতাহত তেওঁলোকৰ চুলি উৰি আছে আৰু সেই সময়তে তেওঁলোকে কি কৰিছে স্মাইল কৰি আছে কিহৰ ফালে চাই স্মাইল কৰি আছে আঙ্কলে কেমেৰা লৈ আছে আৰু আঙ্কলে তেওঁলোকৰ মেবি এনেকুৱা হ'ব পাৰে যে তেওঁলোকে ফটোৰ কাৰণে পজ দি আছে আৰু আঙ্কলে সেই ফটোবিলাক কি কৰিছে কেপচাৰ কৰিছে A sweet face, my mother's. আৰু কৈছে যে মাকক দেখিবলৈ খুব মৰম লগা এখন মুখ লাগিছে বুলি কৈছে মাকক দেখিবলৈ খুব মৰম লগা যিহেতু মাক 12 years আছিল সৰু ছোৱালী that was before I was born আৰু পয়েটে কৈছে এইখন তেতিয়াৰ ফটো হ'ব যেতিয়া মোৰ জন্মই নাই obviously কাৰণ মাক তেতিয়া কি আছিল মাক সৰু আছিল ইয়াত মাকৰ চাইল্ডহুডৰ এখন ফটো হয় and the sea which appears to have changed less আৰু ফটোখন একচুয়ালি ক'ত আছিল সিট ইয়াত কি কৰিছে মাক সিলে গৈছিলে নিজৰ কাজিনৰ লগত আৰু তেতিয়া কি হৈছে যে তেওঁলোকে এই ফটোখন উঠিছিলে আৰু মাকক আৰু কাজিন গিজনী কি কৈছে ইমানে ইনোসেন্ট লাগিছে ইমানে মৰম লগা লাগিছে মাককো দেখিবলৈ খুব ধুনিয়া লাগিছে বুলি কৈছে আৰু তেওঁলোকে কেমেৰা ফালে চাই স্মাইল কৰি আছে আৰু কেমেৰাত কোনে ফটো ক্যাপচাৰ কৰিছে তেওঁলোকৰ লগত যোৱা আঙ্কলে ক্যাপচাৰ কৰিছে সো ইয়াতে আকৌ কি কৈছে যে তেওঁ কৈছে যে সিখন কিন্তু এতিয়াও একে আছে বুলি কৈছে সিখন চেঞ্জ হোৱা নাই এতিয়াও যদি মই গৈছো তাত সিখন একে দেখিছো হাগৰখন চেঞ্জ হোৱা নাই আৰু কি হল বুলি কৈছে যে টেৰিবলি ট্ৰানজিয়েন্ট ফিট কিন্তু তেওঁলোকৰ ট্ৰানজিয়েন্ট মানে হৈছে নট পাৰ্মানেন্ট শৰ্ট টাইম বুলি ক'ব পাৰো এটা শৰ্ট টাইমৰ কাৰণে যোনটো বস্তু থাকে টেম্পৰেৰী আৰু ইয়াত কৈছে যে তাত হাগৰত কিন্তু মাক আৰু কাজিন দুগৰাকী যে আছিল তেওঁলোকৰ কিন্তু লাইফটো টেম্পৰেৰী আছিল তেওঁলোক পাৰ্মানেন্ট নাছিল কিন্তু ষ্টিল কি কৰিছে এতিয়া তেওঁ ফটোখন দেখি তেওঁ কি হৈছে ৰিয়েলাইজ কৰিছে যে সেই সময়ত যেনেকুৱা হাগৰখন আছিল এতিয়াও তেনেকুৱা আছে এতিয়া মই যেতিয়া গৈছো সিলে গৈছো তেতিয়া মই একে দেখিছো কিন্তু তাত কি হৈছে টেৰিবলি ট্ৰানজিয়েন্ট ফিট কিন্তু মোৰ মাহেতে ট্ৰানজিয়েন্ট বুলি কৈছে যে হিউম্যান লাইফস কেনেকুৱা ট্ৰানজিয়েন্ট যে আমি পাৰ্মানেন্ট নহয় আমি কিন্তু কি হলো যে সেই ফটোখনত থকা মানুহ গিগৰাকী কি হ'ল নাইকিয়া হৈ গ'ল বেলেগ হৈ গ'ল তেওঁলোক কিন্তু সিখন কি হৈছে সেম আছে তাৰপিছত নেক্সট কি কৈছে চোৱা some 20-30 years later she laughed at the snapshot see Betty and Dolly she had say I look how they dress us for the beach the sea holiday was a past mine is her laughter both weary with the labored ease of loss
আকৌ তাৰপিছত কি কৈছে 20-30 ইয়াৰ্ছৰ পিছৰ কথা এইটো যেতিয়া মাক কি হৈছে অলৰেডি পইতেও মাকৰ লগত একেলগে আছে তেতিয়া 20-30 ইয়াৰ্ছৰ পিছত দেখি যে মাকে কি কৰিছে যে সেই ফটোখন আকৌ চাই পানি তেওঁ খুব কি কৰিছে হাঁহিছে তেওঁ নষ্টালজিক ফিলিং এটা তেওঁ আহিছে আৰু তেওঁ কি কৈছে চোৱা ফটোখনত কোন আছে বেটি আৰু ডলিয়ে হৈছে তেওঁৰ দুগৰাকী কাজিনৰ নাম আৰু বেটি আৰু ডলিয়েও তেওঁক অলৰেডি আমি গম পাওঁ যে ফাৰ্ষ্ট পাৰ্টত কৈছে যে তেওঁৰ লগত সি হলিডেলে গৈছিলে সো তেওঁ ইয়াত কৈছে বেটি আৰু ডলিয়ে চোৱা কেনেকুৱা ধৰণৰ ড্ৰেছ আপ কৰিছিলে আমি যেটা বিচত গৈছিলো আৰু তেওঁ সেইখিনি কথা কৈ পাছখিনি কথা মনত পেলাই খুব হাঁহিছে আৰু তেতিয়া পয়েটিক্সে বোথ আমাৰ দুইগৰাকীৰ কাৰণে কি হৈ গ'ল বুলি কৈছে যে এই বস্তুখিনি এই মেমৰিটো কি হৈ গ'ল বুলি কৈছে আমি হেৰুৱাই পেলালো বুলি কৈছে আমাৰ কাৰণে এটো খুব কষ্টকে এচিভ কৰা এটা মেমৰি আছিল সেই সময় যেটো আমাৰ লাহেকে নাইকিয়া হৈ গ'ল তেওঁ কৈছে যে মোৰ মাৰ হাঁহিটো হেৰাই গ'ল আৰু মাৰ কাৰণে সেই মেমৰিটো পাষ্ট হৈ গ'ল মাকেও এতিয়া ঘূৰি গৈ আকৌ আগৰ হলিডেলৈ গুচি যাব নোৱাৰে 20-30 ইয়াৰ্ছৰ পিছত আৰু মাকে আৰু পয়েটে কৈছে ময়ো এতিয়া আকৌ মাৰ হে হাঁহিটো বহুত বছৰ পিছত গৈ এনজয় কৰিব নোৱাৰো কিয় নোৱাৰে হেতু আমি থাৰ্ড পাৰ্টত আমি গম পাম সো থাৰ্ড পাৰ্টত কৈছে নাও she has been dead nearly as many years as that girl lived and of the circumstances there is nothing to say at all it's silence so আকৌ পয়েটে কৈছে যে এতিয়া মা মোৰ লগত নথকা যে মা ইয়াৰ পৰা ডিপাৰ্ট হোৱা মা মোৰ লাইফৰ পৰা নাইকিয়া হৈ যোৱা এতিয়া অলমোষ্ট বহুত বছৰ হৈ গ'ল বুলি কৈছে many years pass হৈ গ'ল as that girl lived and of the circumstances আৰু circumstance মানে কৈছে ঘটনা বুলি কৈছে মাকৰ ডেথৰ কথা হ'ব পাৰে বা পাষ্টৰ সেই ফটোখনৰ কথাটো ক'ব পাৰে যে তেওঁ কৈছে যে সেই যোনটো circumstance সেই ঘটনাটো কি হৈ গ'ল বুলি কৈছে তাৰ বিষয়ে মই আৰু একো ক'বলৈ নিবিচাৰো বুলি কৈছে এতিয়া কি আছে এতিয়া মোৰ লাইফত অকল সাইলেন্স আছে বুলি কৈছে এতিয়া মোৰ লাইফত আৰু বেলেগ ক'বলগিয়া একো নাই অকল মোৰ লাইফত এতিয়া কি আছে বুলি কৈছে সাইলেন্স নাথিং তেওঁ কি কৈছে বহুত ইমোশনাল হৈছে যেহেতু তেওঁৰ মাকৰো ডেথ হৈ গ'ল তেওঁৰ মাক তেওঁৰ লগত নাই সো তেওঁ কি কৈছে এতিয়া কৈছে যে সেই বিষয় মাকক লৈ বা সেই ফটোগ্ৰাফক লৈ মোৰ আৰু ক'বলগিয়া একো নাই যেহেতু দুইগৰাকীয়ে মোৰ ওচৰত নাই ফটোখন আছে কিন্তু মানুহগৰাকী যেহেতু মোৰ ওচৰত নাই সো মই কি কৰিছো সেই ঘটনাটোৰ কথা মই আৰু পাতিবলৈ বিচৰা নাই ঘটনা হৈছে মাকৰ ডেথৰ কথা বা সেই পিকচাৰখন যে মাকৰ আছিলে সেইখনৰ কথা তেওঁ কি কৈছে মই এতিয়া তাৰ ওপৰত আৰু একো কথা ক'বলৈ নিবিচাৰো সো ইয়াত কি কৰিছে এই গোটেই পয়েমটোত তিনটা পাৰ্টৰ কথা কৈছে তিনটা ষ্টেজৰ কথা কৈছে ফাৰ্ষ্ট ষ্টেজটো আমি ফাৰ্ষ্ট পাৰ্টটোত পাইছো কিহৰ কথা পাইছো ফাৰ্ষ্ট ষ্টেজটোত কৈছে পয়েটৰ মাকৰ চাইল্ডহুডৰ কথা কৈছে যেতিয়া তেওঁ 12 বছৰ বয়সৰ আছিল যেতিয়া তেওঁ কি হলে গৈছিলে যে নিজৰ কাজিন দুগৰাকী বেটি আৰু ডলি আৰু আঙ্কলৰ লগত তেওঁ কলে গৈছিলে সি হলিডেলে গৈছিলে তেওঁ হলিডে বিচ এটা হলিডেলে তেওঁ গৈছিলে তেওঁ ভেকেশনত গৈছিলে কলে বিচলে গৈছিলে আৰু সেই ষ্টৰীটো কথা ইয়াত কি কৰিছে ফাৰ্ষ্ট ষ্টেজটো হৈছে মাকৰ চাইল্ডহুডৰ কথা ইয়াত কৈছে সো সেকেন্ড পাৰ্টটোত আমি কি পাইছো সেকেন্ড পাৰ্টটোত পাইছো যেতিয়া মাক হৈছে অলৰেডি তেওঁ কি কৈছে তেওঁ এডাল্টহুডত আছে তেওঁ তেতিয়া ডাঙৰ হৈ গ'ল তেওঁ তেতিয়া অলৰেডি কি কৈছে তেওঁ পয়েটৰ মাক হ'ল আৰু তেতিয়া পয়েটে কৈছে সেই সময়টোৰ কথা ইয়াত দিছে যে হেতু সময়ত মাকে কি হৈছে নষ্টালজিক ফিল কৰিছে যে তেওঁ আগৰ যোনখিনি ফটোখন দেখি তেওঁ আগৰ ভেকেশনৰ হলিডে নিজৰ কাজিনৰ কথাবিলাক তেওঁ মনত পেলাই তেওঁ কি কৰিছে আকৌ পুৰণা কথাকিটা ৰিকল কৰি তেওঁ খুব ফূৰ্তি পাইছে আৰু তেওঁ কি কৰিছে হেখিনি পয়েটৰ লগত শেয়াৰ কৰিছে আৰু পয়েটে কৈছে যে তেতিয়া মায়ে মোৰ লগত বহি কি কৰিছিলে হেখিনি কথা মোক কৈ পানি হাঁহি আছিল আৰু পয়েটে কৈছিলে যে এতিয়া দুইটা বস্তুৱে মোৰ পৰা নাইকিয়া হৈ গ'ল বুলি কৈছে এতিয়া তেওঁ মাকৰ সেই হাঁহিটো তেওঁৰ কাৰণে পাষ্ট হৈ গ'ল আৰু সিমিলাৰলি মাকৰ কি কৈছে হে সি হলিডেটো মাকৰ কাৰণে পাষ্ট হৈ গ'ল কাৰণ কি হয় মাকে আকৌ সি হলিডেটোলৈ আকৌ তেওঁ ঘূৰি যাব নোৱাৰে ফৰ এক্সাম্পল কেতিয়াবা কি হয় যে আমি আগৰ পুৰণা ফটোবিলাক চাই কি হয় আমাৰ আকৌ আগৰলৈ যাবলৈ মন যায় বা আমি কিয়বা আগৰ আমি ক'ত গৈছিলো বা পিকনিক গৈছিলো বা কিবা আমি হলিডেলৈ গৈছিলো বা কিবা ফেষ্টিভেল হৈছিলে তাৰ আমি যিবিলাক ফটোবিলাক আগৰ চাওঁ তাৰ আগৰ স্নেপছবিলাক যেতিয়া আমি চাওঁ তেতিয়া আমি কি কৰোঁ খুব মিছ কৰোঁ আমাৰ সেই দিনটোলৈ যাবলৈ মন যায় সো ইয়াতো কি কৰিছে সেই তেনেকুৱাই হৈছে ইয়াতো পয়েটৰ ঠিক হেতু অৱস্থাই হৈছে হেতু কণ্ডিশ্যনেই হৈছে যে পয়েটে কি ভাবিছে যে মাকৰ লগত সেই দিনটোলৈ তেওঁ আকৌ ঘূৰি যাব বিচাৰিছে সেই দিনটো তেওঁ মাকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে মাকৰ লগত কি কৰিছে টাইম স্পেণ্ড কৰিব বিচাৰিছে যে মাকে কেনেকৈ হাঁহিছিলে বা মাকেও ভাবিছে যে মই আগৰ সেই দিনটোলৈ যদি যাব পৰা হেঁতেন মোৰ ভাল আছিলে বা মই সেই সময়ত কিমান ফূৰ্তি কৰিছিলোঁ কেনেকুৱা কি পাইছিলোঁ সো এতিয়া পয়েটে কৈছে যে দুইটা বস্তুৱে আমাৰ কাৰণে কি হৈ গ'ল পাছ হৈ গ'ল বুলি কৈছে ময়ো সেইখিনি হেৰুৱালোঁ মাৰ লগত থকা মোৰ
মাৰ লগত মই কেনেকুৱা টাইম স্পেণ্ড কৰিছিলোঁ, মাৰ লগত কেনেকৈ কি কৰিছিলোঁ সেইখিনি মই হেৰুৱালোঁ। চিমিলাৰলি মায়েও কি কৰিছে যে তেওঁৰ সৰুকালৰ যোনটো মেমৰি আছিলে, বিউটিফুল এটা মেমৰি আছে হলিডেলৈ যোৱা, সেইটো তেওঁৰ কাৰণে তেওঁ পাষ্ট হৈ গ'ল বুলি কৈছে। আৰু থাৰ্ড লাষ্টৰ পাৰ্টটোত কি কৈছে, পয়েটে কৈছে যে এতিয়া যিহেতু মা মোৰ লগত নথকা বহুত বছৰ হ'ল, এতিয়া মোৰ আৰু এই কথাৰ ওপৰত একো ক'বলগীয়া নাই, যিহেতু শ্বি ফিল ভেৰি ছেড, যে তেওঁ খুব দুখ পাইছে যে মাক তেওঁৰ লগত নাই। আৰু তেওঁ কি কৰিছে, মাকৰ লগত বিষয়ে সেইখিনি কথা আকৌ তেওঁক মনত পেলাব বিচৰা নাই বা তেওঁ ডিছকাছ কৰিবলৈ বিচৰা নাই। এই পইণ্টটোত কি কৰিছে, তিনিটা মাকৰ লাইফটো তিনিটা ষ্টেজত একচুৱেলি ইয়াত ডিছক্ৰাইব কৰিছে। ফাৰ্ষ্ট ষ্টেজটোৱে কি ডিপিক্ট কৰিছে, পয়েটছ মাদাৰ এনজয়িং দ্য বিচ হলিডে উইথ 2 কাজিন। যেতিয়া তেওঁ 12 years old আছিলে, যেতিয়া তেওঁ বেটি ডলি, বেটি আৰু আংকলৰ লগত গৈছিলে। ছেকেণ্ড ষ্টেজত কৈছে মেমৰি অফ 20-30 years লেটাৰ, যে তাৰ 20-30 বছৰ পিছৰ মেমৰিটোৰ কথা কৈছে। আৰু থাৰ্ডটোত কিহৰ কথা কৈছে, পয়েট ৰিকলেক্ট দ্য মেমৰি অফ হাৰ ডিপাৰ্টেড মাদাৰ, যে মাকৰ ডেথৰ পিছত তেওঁৰ কি হৈছে, কেনেকুৱা ফিল হৈছে, কেনেকুৱা পেইনত তেওঁ আছে, সেইখিনি কথা বুজাইছে। এই পইমটো আমি প্ৰথম পৰা চালোঁ, ইয়াত তিনিটা ষ্টেজত কথা কৈছে। তিনিটা ষ্টেজ মানে হৈছে যে পয়েটৰ মাকৰ লাইফৰ তিনিটা ষ্টেজ ইয়াত দেখুৱাইছে। ফাৰ্ষ্টটোত কৈছে মাকৰ লাইফৰ চাইল্ডহুডৰ কথা অলপ তাত দিছে। ছেকেণ্ড ষ্টেজটো হৈছে পয়েটৰ মাকৰ মিডল এজ, আৰু লাষ্টৰ ষ্টেজটোত কি পাইছোঁ আমি, পয়েটৰ মাকৰ আফটাৰ হাৰ ডেথ, যে তেওঁৰ মৃত্যুৰ পিছত কি হ'ল সেইখিনি কথা তাত দিছে। এতিয়া এই গোটেই পয়েমটো শ্বাৰ্লি টলছনে কাৰ কথা কৈছে, গোটেই পয়েমটো একচুৱেলি তেওঁ ডেডিকেট কৰিছে নিজৰ মাকৰ কাৰণে। আৰু এই গোটেইটো তেওঁ স্পেচিয়েলি লিখিছে যে তেওঁৰ মাক কেনেকুৱা আছিলে, মাকৰ লগত তেওঁ কি কৰিছিলে বা কেনেকুৱা এটা ৰিলেশ্যনশ্বিপ তেওঁ শ্বেয়াৰ কৰিছিলে, আৰু তেওঁৰ লাইফৰ পৰা যোৱাৰ পিছত কেনেকুৱা হ'ল সেইখিনি কথা দিছে। ফাৰ্ষ্ট পাৰ্টটোতে তেওঁ কৈছে যে মাকৰ চাইল্ডহুডত মাকে কেনেকুৱা এনজয় কৰিছিলে সেইখিনি কথা তেওঁ কিহত গম পালে, যে কাৰ্ডবৰ্ডখনত দেখাৰ পিছত তেওঁ গম পালে। আকৌ তাত কৈছে কাৰ্ডবৰ্ডখনত যোনখন পিকচাৰ আছিলে, তেওঁলোক চি হলিডেলৈ গৈছিলে, আৰু তেওঁলোকৰ ভৰিটো কি হৈ আছিলে, যে পানীত তিতি আছিলে, ৱাশ্ব কৰি গৈছিলে কিহে, চিয়ে তেওঁলোকৰ টেৰিবলি ট্ৰেনজিয়েণ্ট ফিট বুলি কৈছে, তেওঁলোকৰ ফিটটো ৱাশ্ব কৰি গৈছিলে। আৰু সেইটোত তেওঁ কৈছে যে চিখন মই যদি এতিয়া কৈছোঁ চি ছেইম আছে, কিন্তু মোৰ লগত কোন নাই, যে এতিয়া মা নাই, আৰু মাৰ সেই স্নেপশ্বটত থকা তেওঁৰ কাজিন দুগৰাকীও নাই বুলি কৈছে। তাৰপিছত কি কৈছে, মানে ইয়াত হৈছে যে টাইম হৈছে সদায় টাইম নহয়, একচুৱেলি ইয়াত কৈছে যে মানুহৰ লাইফটো কেনেকুৱা বুলি কৈছে, ট্ৰেনজিটৰী বুলি কৈছে বা ট্ৰেনজিয়েণ্ট বুলি কৈছে, নট পাৰ্মানেণ্ট। বাট নেচাৰ হওক বা নেচাৰ হৈছে সদায় পাৰ্মানেণ্ট। আৰু ইয়াত কৈছে চিখনক পাৰ্মানেণ্ট বুলি কৈছে, যে চি সদায় একেই আছে, বহুত দিনৰ পিছত চাওঁতেও আমি একেই দেখিছোঁ, জাষ্ট আমাৰ হিউমেন লাইফটো হৈছে নট পাৰ্মানেণ্ট। আমি পাৰ্মানেণ্ট নহয়, মানুহবিলাক কি হৈছে ইয়াত নাইকিয়া হৈ গৈছে। তাৰপিছত তেওঁ কি কৈছে, যে তেওঁ আগৰ পাষ্ট মেমৰিটো ছেকেণ্ড ষ্টেজত কি কৈছে, ৰিকালেক্ট কৰিছে উইথ হাৰ মাদাৰ, যে মাকে আগৰ ফটোখন চাই হাঁহিছে, আৰু তেওঁ কি কৰিছে সেই সময়ত মাকৰ হাঁহিটো এতিয়া মিছ কৰিছে, যিহেতু মাক তেওঁৰ লগত নাই। আৰু থাৰ্ড ষ্টেজত আমি গম পালোঁ, ইয়াত দিছে মাকৰ আফটাৰ হাৰ মাদাৰ্ছ ডেথ তেওঁ কি হ'ল। তেওঁ কৈছে যে মই আৰু সেই চাৰ্কামটেঞ্চটোৰ কথা, তেওঁৰ মাকৰ মৃত্যুৰ বিষয়ে কোনো কথা পাতিব নিবিচাৰে, কাৰণ তেওঁ যিহেতু লাইফত এতিয়া মাক নাই, তেওঁ কৈছে যে মোৰ লাইফত এতিয়া অকল চাইলেঞ্চে আছে, এতিয়া কোনো বস্তু মোৰ ওচৰত নাই বুলি কৈছে, যে আই এম ফিলিং ছ' ছেড, যে মোৰ লাইফৰ পৰা মোৰ মা নাইকিয়া হৈ যোৱাৰ লগে লগে কি হ'ল, মোৰ জীৱনটো বহুত খালী হৈ গ'ল বুলি কৈছে, বা মানুহ মোৰ নাইকিয়া হৈ গ'ল বুলি কৈছে। এইটোৱে আছিলে পয়েমটো। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই নতুন নতুন পয়েম, লেচন বা তেনেকুৱা ধৰণৰ কিবা ছাবজেক্ট লৈ মই আকৌ নেক্সট আহিম। মোৰ চেনেলটো চাই থাকিব। আজিলৈ ইমানতে, বাই।